हेलो फ्रेंड की खबर वेलकम टू माय चैनल। आज मैं आको आपलोक मजला आउट এটা ভিডিও লৈছো। আজিৰ ভিডিওটোত মই যোন সকল ক্যান্ডিডেটে মানে বিএসসি নার্সিং और জিএনএম কোর্স কৰিব বিচাৰি আছে হিহঁতৰ কাৰণে এটা আই থিংক বেড নিউজ বুলিয়ে ক'ব লাগিব। অনলি বিএসসি নার্সিংৰ কাৰণে নট জিএনএম। সো এই বেড নিউজটো কি আহিলে 22 হেতু আপোনালোকক এইটো ভিডিওত জনাম। আৰু এই ৰিসেন্টলি যেটো আমাৰ গভৰ্নমেন্টৰ এটা মানে নোটিস ওলাইছে যেটো নেকি বিএসসি নার্সিং और এডমিশন ৰিলেটেড। সো ভিডিওটো কি আছে কোনো স্কিপ নকৰাকে ফাৰ্স্ট অফ অল লাষ্ট চাব। আৰু জুনে জুনে মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে জানাই মোৰ চেনেলত মই মেডিকেল কোর্স আৰু কিছুমান জব ৰিলেটেড আপডেট বিলাক দি থাকো। সো আজিৰ ভিডিওটো মানে স্টার্ট কৰাৰ আগত আপোনালোকক যদি মোৰ কিবা পাৰ্সোনালি সুধিব বিচাৰে আপোনালোকে মোক ইনষ্টা মোৰ ফোন ইনফত মেছেজ দিব পাৰে বা মোৰ ফেসবুক পেজ মজেছ মেডিকেল গাইড তাতো লাইক কৰি দিব পাৰে। সো বলক যোন সকল ক্যান্ডিডেটে ধৰক সায়েন্স সিস্টেমত এবাৰ হায়াৰ সেকেন্ডাৰী ফাইনাল দি আছে হিহঁতে কিছুমান ধৰক মেডিকেল কোর্স পঢ়িব বিচাৰে, ধৰক মেডিকেল এন্ট্ৰেন্স দিব বিচাৰে। সো তাৰ কাৰণে পাৰ্সেন্টেজ কিমান বেছি লাগে আপোনালোকে জানে। বাট যি সকল ক্যান্ডিডেটে বিএসসি নার্সিং কৰিম বুলি ভাবি আছে আন্ডাৰ গভৰ্নমেন্টত, ধৰক এতিয়া হায়াৰ সেকেন্ডাৰী পঢ়ি আছে বা মানে ফাইনাল দিলে কিন্তু ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই। ৰিজাল্ট নোলোৱাকে আপোনালোকে তো গম নাপাব কিমান পাৰ্সেন্টেজ পাইছে। বাট এইবাৰ এইটো এটা বেড নিউজ যে যোন সকল ক্যান্ডিডেটে বিএসসি নার্সিং আন্ডাৰ গভৰ্নমেন্টত পঢ়িব বিচাৰিছে হিহঁতে নেট ইউজি এক্সাম মানে কোৱালিফাইড হোৱাটো কম্পালসৰি। যোনবিলাক ক্যান্ডিডেটে মানে নেট কোৱালিফাইড হ'ব হিহঁতেহে বিএসসি নার্সিংত আন্ডাৰ গভৰ্নমেন্টত এপ্লাই কৰিব পাৰিব, কাৰণ এইটো আগত তেনেকুৱা নাছিলে। নেট এক্সামটো পাস কৰাটো কম্পালসৰি নাছিলে। বাট এইবাৰ কম্পালসৰি কৰি দিছে নেট পাস কৰিব লাগিব, কাৰণ নেট এক্সাম দিওতে আপোনালোকে জানে সবেইটো এমবিবিএস মত পঢ়িম বুলি মানে এক্সাম দিয়ে। বাট এমবিবিএসৰ যেটো কাট অফ মাৰ্ক বহুত হাই থাকে, সো বহুতে সিট নাপায় বা যোনে যেটো পঢ়িব হেতু হিচাপত সিট নাপায়। সো কম মার্কস যোন সকলে পাইছে ধৰক এমবিবিএসত ডেন্টিস্টত আয়ুৰ্বেদিক হোমিওক এটাটো মানে ধৰক সিট পোৱা নাই, একেবাৰে কম নম্বৰ আছে। বাট কোৱালিফাইড কৰিছে হিহঁতে বিএসসি নার্সিংলৈ যাব পাৰে। সো বিএসসি নার্সিংটো এটা ইমান বেয়া কোর্স নহয়, আপোনালোকে জানে আজিকালি প্ৰফেশনাল কোর্স আৰু নার্সিং কোর্সটো কিমান ইম্পৰ্টেন্ট দি আছে। সো হিহঁতৰ কাৰণে এইটোৱে বেয়া যে নেট কোৱালিফাইড হ'ব লাগিব। সো এইবাৰ নেট ইউজি এক্সামত যোনে যোনে বহিব বিচাৰিছে বা বহিছা হিহঁতক কওঁ যদি বিএসসি নার্সিং কৰিব বিচাৰে তোমালোকে নেট ইউজি এক্সামত বহিবই লাগিব আৰু তাত কোৱালিফাইড হ'বই লাগিব, তেতিয়াহে বিএসসি নার্সিংত মানে এডমিশন ল'ব পাৰিবা। আৰু এটা কথা এতিয়া একেদিনত যিটো এটা নোটিস ওলাইছে আমাৰ মিলিটাৰী নার্সিং সার্ভিস যেটো আন্ডাৰ গভৰ্নমেন্টৰে হয় চেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত, তাত যদি পঢ়িব বিচাৰি আছে তাতো 220টা সিট আছে। বাট মই এইটো সেইকাৰণে এডভাৰটাইজটো দিয়া নাই কাৰণ এইটো আমাৰ অসমৰ নহয়, অসমৰ বাহিৰৰ। কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালী বহুত টেলেন্টেড থাকে, বাট কিছুমান এফৰ্ড কৰিব নোৱাৰে আন্ডাৰ মানে অসমৰ বাহিৰত পঢ়িবলৈ বহুতেই মানে এফৰ্ড কৰিব নোৱাৰে কাৰণ কষ্টলি হয়। সো মই হেতু এডভাৰটাইজ হেতু কাৰণে দিয়া নাই কাৰণ হেতু অসমৰ নহয়। যেতিয়া অসমৰ বিএসসি নার্সিংৰ যেটো আমাৰ ধৰক এন্ট্ৰেন্সৰ কিবা নোটিস ওলাই বা এডমিশন ৰিলেটেড মই সকলোতকৈ মই প্ৰথম মোৰ চেনেলত দিয়ে থাকো বা আগলৈও দিম। আৰু যেটো মই দিয়া নাই হেতু আপোনালোকক কওঁ যেটো আমাৰ আউট অফ আসামত ওলাইছে মানে মিলিটাৰী নার্সিং হেতু গভৰ্নমেন্টৰ আন্ডাৰ, তাত সকলোখিনি ফ্ৰী থাকে। এডমিশনৰ পৰা হোষ্টেলৰ পৰা ইউনিফৰ্মৰ পৰা বুকস এভৰিথিং ফ্ৰী থাকে। বাট অসমত হেতু নাই, হেতু আছে আমাৰ কলকাতাত ওলাইছে, পুনে, দিল্লী, লক্ষ্ণৌ আৰু এছবি তাত 40টাকে 30টাকে সিট আছে। বাট হেতু ইমান ডিসকাস কৰি লাভ নাই কাৰণ আসামৰ নহয়, মই অসমৰ আন্ডাৰ গভৰ্নমেন্ট হওক প্ৰাইভেট হওক মই আপডেট বিলাক দি থাকো। সো যেতিয়া বিএসসি নার্সিংৰ ৰিলেটেড যেটো আমাৰ মানে এন্ট্ৰেন্স হ'ব বা ফৰ্ম ফিল আপ হ'ব বা জিএনএমৰে হওক যেতিয়া ওলাব মই সকলোতকৈ মোৰ প্ৰথম মোৰ চেনেলত দিম। আৰু জিএনএমৰ সকলোবিলাক ইউনিভাৰ্চিটি অলৰেডি ফিল আপ হৈ গ'ল, অনলি শ্ৰীমন্ত শংকৰদেৱৰ বাকী আছে। বাট শ্ৰীমন্ত শংকৰদেৱে এতিয়ালৈকে জিএনএমৰ ফৰ্ম দিয়া নাই, যেতিয়াই দিব মই আপোনালোকক সকলোতকৈ প্ৰথম জনাম। সো এইটোৱে আছিলে এটা বেড নিউজ যিসকল ক্যান্ডিডেটে বিএসসি নার্সিং পঢ়িব বিচাৰিছে সিহঁতৰ কাৰণে নেট ইউজি এক্সাম যেটো কোৱালিফাইড হোৱাটো কম্পালসৰি কৰি দিছে। সো নেটত বহিবই লাগিব, তাত পাস কৰিব লাগিব, তেতিয়াহে বিএসসি নার্সিং কোর্সটো পঢ়িব পাৰিবা। সো এইটোৱে আছিলে আজিৰ ভিডিও। নেক্সট ভিডিওত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টেক কেয়াৰ, বাই বাই।